কাৰোৰ পৰা জোৰ কৰি সময় নলবা। যাৰ ইচ্ছা থাকিব সেইজনে হাজাৰ ব্যস্ততাৰ মাজতো অলপ হ'লেও সময় দিব। যি নিজে কষ্টত ভুগি থাকে তেওঁ কেতিয়াও কাকো কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে কষ্টৰ সমান বিষাক্ত এই পৃথিৱীত আন একোৱেই নাই। তোমাক যিজনে কেতিয়াও ভাল পাব নোৱাৰে তেওঁৰ ওচৰত মৰম ভাল পোৱা যাচিবগৈ বাৰে বাৰে তেওঁক আমনি নকৰিবা, কাৰণ তোমাৰ মৰম তেওঁৰ বাবে এটা যন্ত্ৰণাহে। যিহেতু তেওঁ তোমাক নিবিচাৰে, তেওঁৰ পৰা আঁতৰি অহা, তেওঁকো শান্তি দিয়া আৰু লগতে নিজৰ মনটোকো সঁচাটো চিন্তা কৰিবৰ বাবে সুবিধা কৰি দিয়া। মনত ৰাখিবা, তোমাৰ মৰম ভাল পোৱা যিমানেই পবিত্ৰ নহওক, তেওঁৰ বাবে সেই মৰম সদায় যন্ত্ৰণাহে, কাৰণ তেওঁ তোমাক ভাল নাপায়। সমস্যাবোৰে হয়তো জীৱনত পিছ নেৰিব, তথাপিও ভাগৰি নপৰিবা। জীৱনৰ অন্তিম দিনটোলৈকে সমস্যাবোৰৰ লগত যুঁজ কৰি থাকিবা। বিশ্বাস আৰু ভৰসাৰ কথানো কি ক'ম, আন্ধাৰ হ'লেচোন নিজৰ ছাঁটোও নোহোৱা হৈ যায়। বেলেগৰ পৰানো কি আশা কৰিবা। পৃথিৱীৰ সকলোতকৈ দুৰ্বল স্থান হ'ল মানুহৰ মন, আৰু সকলোতকৈ দুৰ্বল অস্ত্ৰ হ'ল ভালপোৱা। সকলো মানুহে নিজ নিজ সমস্যাৰ দ্বাৰা জৰ্জৰিত। কিজানি তুমি নিজেও তোমাৰ সমস্যাৰ লগত যুঁজি আছা। সেইকাৰণে সকলোৰে প্ৰতি পাৰ্যমানে সদয় হ'বা, শান্তিত থাকিবা। আনৰ পৰা সুখৰ দৰমহা নিবিচাৰিবা, নিজেই দিবা নিজক সুখৰ দৰমহা। আনে দিয়া মৰমখিনি বোনাছ বুলি ভাবি ল'বা। বহু মানুহৰ জীৱনলৈ ব্যৰ্থতা আহে, কাৰণ তেওঁলোকে হাৰ মনাৰ সময়ত উপলব্ধি কৰিব নোৱাৰে যে তেওঁলোক সফলতাৰ কিমান কাষত। ধৈৰ্য এনেকুৱা এবিধ গছ যাৰ গোটেই গাত কাঁইট, কিন্তু ইয়াৰ ফলবোৰ খুবেই সোৱাদযুক্ত। So never give up from your life, try to make your life beautiful. যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে পেজটো